কি কৰে আজি ওলাই দিলোঁ আম খাবলৈ বোলে তিনিওজনে। তো ক'তনো গৈ আছোঁ আম পাৰিবলৈ, তো বলকচোন গৈ থাকোঁ। তো পামেই আৰু বেছি দূৰ নাই, এই অকণমান আগতে আছে দিয়ক। এনেকৈ আহিয়ে লাগি গ'লোঁ আম পৰাত। তো আম এটা ফাইনেলি সৰি গ'ল, মাত্ৰ এটাহে সৰিছে দিয়ক। তো এনেকৈ বুটলি চুটলি আৰু ই আৰু আম পাৰিব লাগে আমাক মানুহকেইটাকে মাৰিব খুজিছিল। চাবচোন আপোনালোকে কি কোব দিব, দেখিছেনে, ভয়হে লাগে আৰু। এনেকৈ আমৰ সন্ধানত ওপৰৰ ফালে চাই মই আৰু আম বিচাৰি আছোঁ দিয়ক। তো তাৰমানে আধা আধি শেষেই হ'ল আমবিলাখন আমাৰ ফালে। তো আপোনালোকৰ ফালে শেষ হৈছে নে নাই কমেণ্ট কৰি জনাব। তো সেই লাষ্টত শেষত উপায় নাপায় ই গাছত উঠাত লাগি গ'ল। তো হলো উঠিল তগৰ গছত লগাই খেলি মেলি। এইটো কি আছিল বাকীখিনি লাষ্টৰখিনি মই পাহৰিলোঁ, আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন কি আছিলে। তো এনেকৈ ই পাৰাই নাই কিন্তু আম পাৰিবৰ কাৰণে। তো দুটা এটামান পাই আছে। তো কি আছো চৰাই পাইছে নেকি? কি চৰাই এইটো ব্ৰইলাৰ চানা। হা ব্ৰইলাৰ চানা। ব্ৰইলাৰ চানা গাইছ, কি বস্তু এইটো? লুৰবি নৰে সি ব্ৰইলাৰ কি দেখাইছে আমি আম চাম পাৰো চৰাই মালাই ব্ৰইলাৰৰ বোলে। তো গাইছ আমাৰ এতিয়া আম চাম পাৰা হৈ গ'ল। তো এতিয়া যাই তো আম তো ধুম ধুই কেনে চেলাম, তাৰপিছত খাম, তাৰপিছত ঘৰত যাম। তো গাইছ তো বল চলো। আম চাম খাই মই ঘৰলৈ বুলি ওলাই দিলোঁ। তো গাইজ মানে আমটো খাই কেনে ভালে লাগিল। তো বছৰৰ আম বছৰত খাব লাগে। তো আপোনালোকক খাইছে কাৰণে কমেণ্ট কৰি জনাই দিব। তো আজিলৈ এইখিনিয়ে আছিল। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে আজিলৈ বাই বাই দিয়ক।